আমি BTCৰ 15খন আসনতে ভাৰতীয় জনতা পাৰ্টি আৰু BPF লগ হৈ নিৰ্বাচন খেলিম। এতিয়ালৈকে যিমানখিনি আমাৰ আলোচনা হৈছে সেই আলোচনা মৰ্মে 11খন আসনত BPF খেলিব আৰু 4খন আসনত BJP খেলিব। গতিকে এই 15খন আসনত BJP আৰু BPF আমি একেলগে খেলিম আৰু বাকী কোনে ক'ত খেলিব আমাৰ সিমান নজৰতো নাই, খবৰো লোৱা নাই। 11খন আসনত BPF খেলিব, 4খন আসনত BJP খেলিব। আমাৰ মাত্ৰ অহা ইলেকশ্যনত আমি 15খন আসনৰ 15খন BJP আৰু BPF একেলগে খেলিম। AGP খেলিব। AGPটো আৰু BTCত ইলেকশ্যন নেখেলে। BTCত ইলেকশ্যন AGP আগে পিছেও কেতিয়াও খেলা নাই বা টিকট বিচৰাও নাই। আপোনালোকৰ খবৰ কি আছে মই নাজানো, কিন্তু আমাকতো AGPয়ে কেতিয়াও BTCৰ ভিতৰৰ আসনৰ কথা কোৱা নাই। গতিকে BTCৰ ভিতৰৰ আসনৰ কথা AGP, কিন্তু BTCৰ বাহিৰত যিখিনি আসন আগে পিছেও তেওঁলোকে খেলে বা তেওঁলোকৰ ডিমাণ্ড আছে সকলোলৈ আমি আলোচনা চলি আছোঁ। ফাইনেল 100% হোৱা নাই, কিন্তু মোটামুটিকৈ 90% চিটৰ ফাইনেল হৈছে। যেতিয়া 100% হ'ব তেতিয়া ৰাজহুৱাভাৱে আপোনালোকক জনাই দিম। আজি তামোলপুৰ জিলাৰ বাবে এটা গৌৰৱৰ দিন। আজি তামোলপুৰ জিলাৰ নাগৰিজুলি অঞ্চলত অলপ আগতে আমি এখন ডিগ্ৰী কলেজৰ শিলান্যাস কৰিলোঁ। বহু বছৰ ধৰি স্বাধীনতাৰ 78 বছৰ পাৰ হ'ল, আমাৰ ইয়াতে এখন কলেজ নাছিলে আৰু সেই পৰিৱেশৰ পৰা আহি আজি নাগৰিজুলিত এখন ডিগ্ৰী কলেজ 50 বিঘা মাটি সামৰি এখন সুন্দৰ ডিগ্ৰী কলেজৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভণি কৰিলোঁ। তাৰ লগে লগে গোৰেশ্বৰবাসীৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল যে ৰেল লাইনৰ ওপৰত এখন অভাৰব্ৰিজ। গোৰেশ্বৰ অঞ্চললৈ যিয়ে আহে এই ৰেল লাইনটো প্ৰায়ে বন্ধ হৈ থাকে, অজস্ৰ যান জঁটৰ সৃষ্টি হয়। বহু ঘণ্টা, আধা ঘণ্টা, 1 ঘণ্টা ধৰি মানুহ তাত ৰৈ যাব লগা হয়। ৰাইজৰ এটা আগ্ৰহ আছিল তাত এখন ফ্লাইঅভাৰ হ'ব লাগে আৰু আজি 136 কোটি টকা ব্যয়েৰে এখন প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিবৰ কাৰণে আজি শিলান্যাস কৰিলোঁ। দুয়োটা অনুষ্ঠানতে আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়া উপস্থিত আছিল আৰু আমি সকলোৱে সুন্দৰভাৱে লগ হৈ এই ফ্লাইঅভাৰ আৰু এই মডেল কলেজখনৰ আধাৰশিলা কৰিলোঁ। আৰু মই ভাবোঁ যে তামোলপুৰ জিলাৰ এই গোৰেশ্বৰ বিধানসভা সমষ্টিৰ কাৰণে আজি এটা আনন্দৰ দিন। তাৰ লগতে 2খন ষ্টেডিয়ামৰ কামো আজি হৈছে। গতিকে সকলো উন্নয়নৰ বিকাশৰ কাম হৈছে, সকলোৱে আনন্দ লাভ কৰিছোঁ আৰু সকলোৱে ইয়াতে আহি শুভেচ্ছা প্ৰদান কৰিছে। মই ভাবোঁ যে এই বিকাশৰ জয়যাত্ৰা তীব্ৰ গতিত চলি থাকিব। বিগত সময়ত যেনেকৈ চলিছে আকৌ তীব্ৰ গতিৰে চলিব। এই 2-4 দিনৰ ভিতৰতে আভাষিকভাৱে তামোলপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভ উন্মোচন কৰিব। গতিকে প্ৰতিটো কামেই যোৱা চৰকাৰৰ সময়ত আমি ৰাইজক যিমানখিনি কথা কৈছিলোঁ সেই সকলো কামেই আজি পূৰ্ণ কৰি আনন্দ অনুভৱ কৰিছোঁ। মই 136 কোটি টকা তাত চাই ল'ব। 136 কোটি টকা 135.75 কোটি টকা গোটেই DPR নহওক এটা এমাউণ্ট হ'ব নোৱাৰে নাই। গতিকে যোনে, কাৰণ এতিয়া নিৰ্বাচন আহিছেতো মানুহে বিভিন্ন ধৰণে অপপ্ৰচাৰ চলাবলৈ চেষ্টা কৰিব, কিন্তু মনত ৰাখিব যে আমাৰ দিনত আমি যি কথা কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই য'ত যি কথা কৈ যায় সেই কাম কৰি দেখুৱায় আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজে ইমান মৰম কৰে। মই ৰাস্তাটোৰ খবৰ মই নাজানো, কিন্তু কেতিয়াবা কি হয় ৰাস্তাৰ ইত্যাদিত যিহেতু এটা প্ৰচেছত যায়, টেণ্ডাৰ হয়, কেতিয়াবা টেণ্ডাৰ কেঞ্চেল হয়, এনেকুৱা কিবা হৈ থাকিব পাৰে, মই ইমান নাজানো। যদি আপোনালোকে কৈছে মই খবৰটো লৈছোঁ। আমাৰ দলৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব সেইটো পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং নোহোৱালৈকে আমিও ক'ব নোৱাৰোঁ, কিন্তু মোটামুটিকৈ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং হয়তো অহা এসপ্তাহৰ ভিতৰত হ'ব আৰু পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং হোৱাৰ লগে লগে প্ৰথমখন তালিকা হয়তো ঘোষণা হ'ব আৰু একেলগেও ঘোষণা হ'ব পাৰে। গতিকে আমি সকলোৱে অপেক্ষাত আছোঁ যে পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং যেতিয়াই হ'ব তাৰ পিছতে প্ৰাৰ্থী তালিকা ঘোষণা হ'ব। এতিয়ালৈকে আমাৰ মানে পাৰ্লিয়ামেণ্টাৰী বৰ্ড নবহালৈকে কোনোৱে ক'ব নোৱাৰে, কাৰো সেই ক্ষেত্ৰত পাৰ্লিয়ামেণ্টাৰী বৰ্ডে সৰ্বোচ্চ। গতিকে এতিয়া কেনেকৈ ক'ম, এইটো এটা সম্ভৱেই নহয়। সেই কথাটো কোনোৱে ক'ব নোৱাৰে। ৰাজনীতিত এনেকুৱা অসম্ভৱ কথা এটা কোনে ক'ব পাৰিব। এইবাৰ কেইবাখনো অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব কোকৰাঝাৰলৈ আৰু কোকৰাঝাৰৰ পৰাই অসমমালাৰ
বহুকেইটা ৰাস্তা গোটেই অসমমালাৰ বহুকেইটা ৰাস্তা BTCত কিছুদিন আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো 1000 কোটি টকাৰ পেকেজ দিছিলে সেই পেকেজৰ অধীনত কেইবাখনো দলং ৰাস্তা এনেকৈ বহুখিনি কাম একেলগে সিদিনাখনেই শুভাৰম্ভণি বা শিলান্যাস হ'ব। গতিকে সিদিনাখন আপোনালোকে গমেই পাব কি হ'ব। আমি BTCৰ 15খন আসনতে ভাৰতীয় জনতা পাৰ্টি আৰু BPF লগ হৈ নিৰ্বাচন খেলিম। এতিয়ালৈকে যিমানখিনি আমাৰ আলোচনা হৈছে সেই আলোচনা মৰ্মে 11খন আসনত BPF খেলিব আৰু 4খন আসনত BJPয়ে খেলিব। গতিকে এই 15খন আসনত BJP আৰু BPF আমি একেলগে খেলিম আৰু বাকী কোনে ক'ত খেলিব আমাৰ সিমান নজৰতো নাই, খবৰো লোৱা নাই। 11খন আসনত BPF খেলিব, 4খন আসনত BJPয়ে খেলিব। আমাৰ মাত্ৰ অহা ইলেকশ্যনত আমি 15খন আসনৰ 15খন BJP আৰু BPF একেলগে খেলিম। AGP খেলিব। AGPটো আৰু BTCত ইলেকশ্যন নেখেলে। BTCত ইলেকশ্যন AGPয়ে আগে পিছেও কেতিয়াও খেলা নাই বা টিকট বিচৰাও নাই। আপোনালোকৰ খবৰ কি আছে মই নাজানো, কিন্তু আমাকতো AGPয়ে কেতিয়াও BTCৰ ভিতৰৰ আসনৰ কথা কোৱা নাই। গতিকে BTCৰ ভিতৰৰ আসনৰ কথা AGPয়ে, কিন্তু BTCৰ বাহিৰত যিখিনি আসন আগে পিছেও তেওঁলোকে খেলে বা তেওঁলোকৰ ডিমাণ্ড আছে সকলোলৈ আমি আলোচনা চলি আছোঁ। ফাইনেল 100% হোৱা নাই, কিন্তু মোটামুটিকৈ 90% চিটৰ ফাইনেল হৈছে। যেতিয়া 100% হ'ব তেতিয়া ৰাজহুৱাভাৱে আপোনালোকক জনাই দিম।